নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰ্য বৰুৱা। মোৰ ঘৰ তিতাবৰ বগাৰ গাঁৱত। মই সিন্ধুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গৰ উদ্ধাৰ নাটকৰ অন্ধমণি চৰিত্ৰৰ এটি সংলাপ আপোনালোকক শুনাবলৈ লৈছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু লগতে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অৱস্থা। এৰা জীৱনেই শিকাইছে তোক। পিছে বাছা, যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰ জীৱন উপভোগ কৰিছে, সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে তই ভিক্ষা বিচাৰিছ। কেতিয়াবা ভোকত, কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে। জাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী তই ইমান কষ্ট কৰি আমাক কিয় জীয়াই ৰাখিব লাগে বাছা, কিয়?